গাইজ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মই ভালে আছোঁ আৰু আজি হৈছে লক্ষ্মী পূজা। তো সকলোকে লক্ষ্মী পূজাৰ বহুত বহুত শুভকামনা। লক্ষ্মী মায়ে সকলোৰে মংগল কৰক। খেতি বাতি বা সকলোখিনি আৰু ধন টকা পইচা সকলোখিনি যাতে অজস্ৰ কৰি তোলে সকলোৰে, সেয়াই আশা। অভাৱীবিলাক দূৰ কৰিব লাগে, নহয় জানো? এতিয়া যাওঁ, আমাৰ ওচৰতে পূজাৰ ভাগ হৈছে, তাতে চাকি বন্তি জ্বলাই আহোঁগৈ। ঘৰত জ্বলাই মেলি আজৰি হ'লোঁ। প্ৰসাদো ৰেডি কৰিলোঁ, মই ক্ষীৰ অকণমানো বনালোঁ পূজা বুলি। তো এতিয়া ব'লকচোন অকণ যাওঁ ওলাই। এয়া আমাৰ ওচৰৰে পূজাখনত গৈ চাকি বন্তি জ্বলাই সেৱা কৰি আহিলোঁ ধুনীয়াকৈ। বহুতেই ভাল লাগিলে গৈ পেলাই। ল'ৰাকো লৈ গৈছিলোঁ, কিন্তু সি দেউতাকৰ কোচত আছিলে কাৰণে সি ভিডিঅ'টো লোৱা নাই বাৰু। হাজবেণ্ডে ভিডিঅ'টো কৰি ৰাখিছিলে অকণমান। তো এয়াই লক্ষ্মীমাৰ মূৰ্তি আনিছে আৰু বহুতেই ভাল লাগিলে। আৰু তাৰ উপলক্ষে কাইলৈও ভাওনা এখনো আয়োজন কৰা হৈছে। আৰু এয়া আইতাকৰ লগত নাতিনীয়েকে লক্ষী চৰিত্ৰ পঢ়ি আছে। মায়ে তাক কোচত লৈ লৈছে। আৰু এইফালে আমাৰ গোসাঁই ঘৰ, হনুমান বাবাৰ মূৰ্তি আছে। এইফালে লক্ষী মূৰ্তি, গণেশ বাবাৰ মূৰ্তি, এনেকৈ বিশ্বকৰ্মা বাবাৰ মূৰ্তি সকলোখিনি আছে। তো এয়া মন্দিৰত মায়ে ধুনীয়াকৈ পুথি পঢ়িলে আৰু ল'ৰাই গৈ দিগদাৰ লগাই আছে বাৰে বাৰে। বহা যোৱা বহা। সন্ধ্যাকালে পৰি দৈ ঘৰে এইফালে পুথি পঢ়া হোৱাৰ পাছত মায়ে মই প্ৰসাদৰ যোগাৰ কৰিলোঁ। এয়া মায়ে ধুনীয়াকৈ প্ৰসাদৰ পাত পাতি ল'লে। এইফালে মই ক্ষীৰ বনাইছিলোঁ, ক্ষীৰখিনিও ধুনীয়াকৈ সজাই ল'লোঁ। ওচৰ চুবুৰীয়া খুৰা পেহা বৰ্তা সকলোখিনি ঘৰতে দিবগৈ লগা হৈছে। আৰু আহি খিচিৰি ভাজি বনালোঁ। লক্ষ্মী পূজাৰ দিনটো এনেদৰে পাৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। বাই বাই আজিলৈ।